everything was beautiful. You could touch the stars. Hey, मेरा दोस्त मिला अभी Zero Festival, thank you so much for having us here. All these beautiful faces. Somebody, oh, you drove all the way from Mumbai. I love you, buddy. Love you, man. But thank you so much. We have a lot of music coming your way. A lot of it from this album called Echoes. GoPro set কৰিলে হেলমেটত নমস্কাৰ অসমবাসী ৰাইজ স্বাগত জনাইছো ৰাইডাৰ ভাই ইউটিউব চেনেললৈ আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই তো যোৱাকালি ভিডিঅ' দিছিলোঁ গুৱাহাটী গৈছিলোঁ আৰু অলপ কাম আছিলে গুৱাহাটী কামখিনি কৰি আহিলোঁ বাইকৰ অলপ কাম আছিলে কৰি আহিলোঁ তো মানে যাবলৈ ওলালোঁ অৰুণাচল থাৰ্ড টাইম যিহেতু জিৰ' মিউজিক ফেষ্টিভেল চাবৰ কাৰণে গৈ আছোঁ তো আপোনালোকে দেখা পাব ভিডিঅ'টোত আৰু বেছি দেৰি নকৰোঁ আৰু উঠিছিলোঁ মানে 4টা বজাতে আৰু বহুত কাম ওলাই গ'ল কামৰ মাজতে মানে কামবিলাক কৰোঁতে কৰোঁতে একদম এতিয়া 8টা প্ৰায় পাৰে হৈ গ'ল তো যাওঁতে প্ৰায় 9 ঘণ্টাৰ ৰাস্তা গুগল মেপত দেখাই আছে তো 10 ঘণ্টাই ধৰক তো গৈ থাকোঁ আৰু মহাদেৱৰ নাম লৈ আজিৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ এয়া ঘৰৰ পদূলি ঘৰৰ লগতে লাগি আছে আমাৰ নামঘৰটো সেৱা এটা জনালোঁ আৰু গৈ থাকোঁ আৰু ইয়াৰ পৰা জিৰ' মিউজিক ফেষ্টিভেল ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হ'ব আৰু যোৱা কেইদিনমান আগত মনোজ ভাই ঘৰ যাওঁতেই ঠিক কৰিছিলোঁ এই জিৰ' মিউজিক ফেষ্টিভেল যাম বুলি হিৰাজ বৰুৱা বুলি কৈ এজন লগ পাইছিলে আৰু সি নিমন্ত্ৰণ দিছিলে বোলে আহিবা জিৰ' মিউজিক ফেষ্টিভেল ধুনীয়া হয় আমিও থাকিম তো সেই প্লেনিং কৰি আজিৰ প্লেনিংটো মানে ছাকচেছ কৰিলোঁ আৰু ওলালোঁ আহি পালোঁ গাঁৱৰ গেট এয়া 37 নেশ্যনেল হাইৱে ভৰাই লৈছোঁ বাইকত তেল ফুল টেংকি আৰু গৈ থাকোঁ এনেদৰে বিন্দাছ আৰু কোনোবা ঘৰত যাওঁতে চিৰিকি আৰু বৰ্ডাক দেখা পালোঁ যেনিবা কিন্তু বাকী অৰুণাচল তেনেকৈ ঘূৰা নাই আৰু এইবাৰ ফাৰ্ষ্ট টাইম হ'ব জিৰ' তো ওলাই আহিলোঁ গাঁৱৰ পৰা ৰাতিপুৱা গ'লে ভাল আছিলে মানে পোহৰতে গৈ পালোঁ হয় আৰু এতিয়া সন্ধিয়ামান চাগে যাই পাম আৰু তাতে টিকেট চিকেট একো বুক কৰা হোৱা নাই টিকেটটো তাতে গৈ বুক কৰিম আৰু আজি নাচাওঁ চাগে নেলি পাৰ হ'লোঁ আৰু নন ষ্টপ চলাই গৈ আছোঁ আৰু ঘৰত খাই আহিলোঁ একাপ খালি লাল চাহ আৰু ক'ৰবাত ৰখিব লাগিব ৰখি লাঞ্চ কৰিব লাগিব আৰু ৰাস্তাৰ কাষে কাষে এনেকুৱা বাঁহ বেতৰ দোকান ভাল লাগিলে লৈ যাব পাৰে ঘৰত লগা দৰকাৰী বস্তু খুবেই ধুনীয়া দেখে বহুতখিনি বস্তু মানে ৰাখে আৰু এয়া আহি পালোঁ বাইপাছ নগাঁৱৰ তো ৰাইজ নাৰায়ণপুৰ হৈ বান্দৰদুৱা হৈ যাব পাৰে অৰুণাচল জিৰ'লৈ আৰু মই গৈছোঁ গুগল মেপ চাই যিহেতু সেইকাৰণে যাম একে তেজপুৰ হৈ ইটানগৰ দি একদম ডাইৰেক্ট ইটানগৰ টাউন হৈ মানে ডাইৰেক্ট অৰুণাচলটো জিৰ' আৰু হৈ গ'ল দুপৰীয়া একদম ৰাস্তা হৈ গ'ল হিট একদম পূৰা গৰম লাগি আছে মানে তো ভাতটো খাই লওঁ এয়া আহি গ'ল ভাত ৰখি গ'লোঁ এটা ঠাইত তো ইয়াৰ পৰা যাই থাকিম আৰু খাই মেলি সোনকালে আৰু জেগাখিনি কি এইখিনি এখন হেৰি বঙাবাৰী মানে অঁ মই মানে ইয়াতে ভাত খাব সোমালোঁ আৰু চিনাকি হ'লোঁ অঁ ভাইটিয়ে লগ পালে এতিয়া নৱজ্যোতি বৰুৱা এইফালে লগ পালোঁ দাদাক আপোনাৰ নামটো মোৰ ৰাজীৱ উপাধ্যায় মোবাইলটো মোৰ তেখেতে ধুনীয়াকৈ কৈছে চাৰ্জ কৰি দিলে অলপ মানে চাৰ্জ লাগে আৰু যিহেতু মেপ গুগল মেপ চাই চাই গৈ আছোঁ
তো এতিয়া ইয়াৰ পৰা গৈ থাকিম আৰু একদম গৰম মানে ৰাস্তাটো লাহে লাহে যাব লাগিব ঠাণ্ডা ঠাণ্ডা লৈছোঁ খাই মেলি গৈ থাকিম আৰু ৰাস্তা চাওঁ একদম মজা ৰাস্তা মানে গৈ ভাল লাগিছে ইয়াৰ পৰা চাওক 0.146 আৰু নাহৰ লগন 46 আছে ইয়াৰ পৰা তো বিন্দাছ গৈ আছোঁ একদম মজা লাগিছে তো ইটানগৰ এণ্ট্ৰি কৰিলোঁ এতিয়া চেক দেখাই কেনে মানে কাগজখিনি ধুনীয়াকৈ জেৰক্স কৰি লৈ আহিছিলোঁ চালে ধুনীয়াকৈ ক'লে যোৱা আৰু ইটানগৰ হৈ গৈ আছোঁ আজি একদম ধুনীয়া নজৰা চাওক চাৰিওফালে ইমান ধুনীয়া ভিউ আৰু দেখা পাই মন ভাল লাগি গ'ল তো আপোনালোকৰ ইয়াতে আহিলে একদম মানে মনটো খুশ হৈ যাব ইমান ধুনীয়া চিনাৰী তো ইয়াতে সকলোতকৈ বেছি মানে স্কৰ্পিঅ' দেখা পাইছোঁ গাড়ী মহেন্দ্ৰাৰ স্কৰ্পিঅ' গাড়ীয়ে বেছি আৰু ভাইছ এইফালে এখন অৰুণাচলী বাছ পুলিচৰ অৰুণাচল আৰক্ষীৰ 115 কিলোমিটাৰ আৰু ইয়াৰ পৰা বেছি দূৰ নাই 115 কিলোমিটাৰ গুগল মেপত দেখাই আছে আৰু এণ্ট্ৰি কৰিলোঁ ইটানগৰ চিটি প্ৰথমবাৰৰ বাবে আৰু 2 ঘণ্টা 35 মিনিট দেখাই আছে একদম মজা লাগি আছে মানে টাউনখন আহি কেনে ধুনীয়া ধুনীয়া বিল্ডিংবিলাক ৰাস্তা চাওক বেংক তিনিআলি ইটানগৰ আণ্ডাৰপাছ NS 415 একদম ধুনীয়া এটা ধুনীয়া সুৰংগত আহি গ'লোঁ মজা লাগিছে জিৰৰ একদম ওচৰা ওচৰি পালোহি মেপত দেখাই আছে 70 কিলোমিটাৰ ইয়াৰ পৰা আৰু এইটো এটা ফল চাই লওক ৱাটাৰফল বহুতেই ধুনীয়া ইয়াতে মানে গাড়ীখন থৈলে নিজে ধোৱা খাই যায় গাড়ীবিলাক নিজে ধুই আছে চব ধুনীয়া ফেচিলিটি পানী হৈছে কিন্তু গাড়ীখন থৈ দিলে হ'ল নিজে ধোৱা খাই যাব ফ্ৰী ৱাছ শ্বেয়াৰ কৰিব পাৰি মানে ফ্ৰী ৱাছ ৰেষ্ট কৰি ল'লোঁ এইখিনি ঠাইখিনি হ'ল পুটিন মানে স্পেচিয়েল জেগা আৰু চবেই আহি কিনে ইয়াতে ৰখি চাহ কফি যোনে যি খাই পৰে ৰেষ্ট কৰি আৰামত মানে আকৌ 0 পইণ্টলৈ ওলাই যায় মানে এইখিনি ৰেষ্ট আৰু আহল বহল ঠাই গাড়ী চাড়ী ধুনীয়াকৈ পাৰ্কিং কৰি যাব পাৰে আৰু তো অলপ ৰেষ্ট কৰি ওলাই আহিলোঁ পুটিনৰ পৰা আৰু ফেষ্টিভেলটোৰ কাৰণে ইয়াত ধুনীয়াকৈ গেট বনাই দিছে ধুনীয়াকৈ আদৰিছে ৱেলকাম টু জিৰ' ফেষ্টিভেল আৰু বেছি দূৰ নাই আৰু 38 কিলোমিটাৰ আছে আৰু এনেকৈ বিন্দাছ গৈ আছোঁ 50 হ'লেও 1 ঘণ্টাৰ কথা 1 ঘণ্টা লাগিব আন্ধাৰ হোৱাৰ লগে লগে গৈ পাম আৰু আৰু এণ্ট্ৰি কৰিলোঁ জিৰ'ত একদম যিখিনি ঠাইত মিউজিক ফেষ্টিভেল হয় তাত আহি পালোঁ বাইকখন পাৰ্কিং কৰিলোঁ পাৰ্কিং কৰি এটা ল'ব লাগিব এটা কেম যিহেতু মই আগতে কৰা নাই বুকিং তো বুকিং কৰিব লাগিব তাৰপিছত আজিতো নাচাওঁ যিহেতু প্ৰগ্ৰাম আজি থাকি ষ্টে কৰি কালি আৰু পৰহি চাম আৰু
राइट साइड ठीक है उठाना है इस किस साइड में लगा गया हाँ वो साइड में ना कॉर्नर में তো আহি তো পালো ইয়াতে গৈ পেলাই আছে কেম্প কেম্পটো চাই লওঁ যদি হৈ যায় কেম্পত মানে কেম্পটো লৈ ল'ম আৰু এইফালে কেম্প এটা দেখা পাই গ'লো ওচৰতে কেম্প চাইটত এণ্ট্ৰি কৰিলোঁ আৰু কেম্পটোৰ নাম হৈছে বেকপেক ৱেৰ আমাৰ অসমীয়া মৰাণৰ ল'ৰা এইটো হৈছে কেম্পটো আৰু আহি বিন্দাছ আছোঁ এতিয়া অলপ মানে আজি চিলগৰি এয়া হৈছে মানস আৰু মানসৰ লগত ফুল টিমটোৱে কেম্প চাইটটো চলাইছে আৰু নৱেম্বৰত হ'ব লগা মাজুলীত বেকপেক ৱেৰ থাকিব তাতে কেম্প চাইট মানে ফেলকন ফেষ্টিভেলতো যাব মানে প্ৰত্যেক ফেষ্টিভেলত সিহঁতে কেম্প চাইট কৰে আৰু বাইকখন আনিলে অলপ কেম্পটোৰ ওচৰত মিউজিক ফেষ্টিভেলৰ ওচৰলৈকে যাওঁ মানে আজি টিকেট কাটি মিউজিক চোৱা নহ'ব আৰু আজি মোৰ ইচ্ছা নাই মানে পইচা খৰচ কৰিবৰ কাৰণে আৰু প্ৰথম গেট এতিয়া এণ্ট্ৰি কৰিম এইটো হৈছে প্ৰথম গেট এয়া গেটৰ সন্মুখতে টিকেটৰ কাউণ্টাৰ একদম লাইনে লাইনে মানুহ ল'ৰা ছোৱালী বিন্দাছ টিকেট কাটি আছে চাওক মানুহ ভিৰ চাওক গৈ আছো মেইন গেটলৈকে আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ